আপোনালোকে জানে আমি PNRDৰ কন্ট্ৰেকচুৱেল এমপ্লয়ি আমি যোৱা 11, 12, 13 তাৰিখে আমি ব্লক পৰ্যায়ত আমি কৰ্মবিৰতি পালন কৰিছোঁ তাৰ পৰা আমি 14, 15, 17 লৈকে আমি কৰ্মবিৰতি পালন কৰি শেষ হ'ল এতিয়া আমি জিলা পৰ্যায়ত আজি ইয়া ডিপুটি কাৰ্যালয় প্ৰাংগণত আমি গোটেই জিলা ভিত্তিক ধৰ্মঘট পালন কৰিছোঁ আপোনালোকে জানে আমাৰ ঠিকাভিত্তিক আমি কৰ্মচাৰী 2009 চনতে আমি নিযুক্তিপ্ৰাপ্ত কিন্তু আজিলৈকে 17 বছৰত আমাৰ PNRDৰ কন্ট্ৰেকচুৱেল এমপ্লয়ি সকলে যিখিনি সুবিধা পাব লাগিছিল আজি কোটি হোৱা নাই গতিকে আমি বৰ্তমানৰ চৰকাৰলৈ আমাৰ বিশ্বাস আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰী মহোদয়লৈ আমাৰ বিশ্বাস আছে আপোনালোকে যেনে ধৰণে বেলেগ বিভাগৰ কন্ট্ৰেকচুৱেল এমপ্লয়িখিনি 60 বছৰ চাকৰি নিশ্চিত কৰিছে আৰু তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে এই কাৰণে আমিও যেহেতু এই ডিপাৰ্টমেণ্টত আমি 17 বছৰ কাল আমি কৰ্মচাৰী হিচাপে আমি কাৰ্যনিৰ্বাহ কৰি আছো আমাৰো ল'ৰা ছোৱালী আছে আমাৰ পৰিয়াল আছে আমি এই ন্যূনতম আমি পাৰিশ্ৰমিকত এতিয়া পৰিয়াল আমি চলিব নোৱাৰো হৈছো গতিকে আমাৰ এতিয়া যেহেতু বেলেগ বিভাগৰ কন্ট্ৰেকচুৱেল এমপ্লয়িখিনি চাকৰি 60 বছৰ সুনিশ্চিত কৰিছে গতিকে আমিও দাবী জনাইছো আমি অনুৰোধ জনাইছো যাতে আমাৰ বিভাগৰ কৰ্মচাৰী সকলো ঠিকাভিত্তিক কৰ্মচাৰী সকলোকে যাতে আপোনালোকে চকু মেলি চাই আৰু আমি আশা কৰিছো আগন্তুক বাজেটত যাতে আমাৰ ডিপাৰ্টমেণ্টৰ হৈ কিবা এটা আপোনালোকে ভাল ডিসিশন ল'ব বুলি আমি আশা কৰিছো আৰু আপোনালোকে জানে আমি 4টা মূল দাবী লৈ পেলাই আমি এই কৰ্মবিৰতি পালন কৰি আছো প্ৰথমে হ'ল আমাৰ চাকৰি 60 বছৰলৈকে সুনিশ্চিত কৰিব লাগে আমাৰ পাৰিশ্ৰমিক ন্যূনতম 30,000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু HR পলিচি আমাৰ প্ৰদান কৰিব লাগে আৰু লগতে আমাৰ যেহেতু গভৰ্ণমেণ্টৰ লগত চুক্তি আছিল যে আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়িখিনি বছৰি 10% আমাৰ কি কয় দৰমাৰ উপৰি আমাৰ ইনক্ৰিমেন্ট দিব লাগে কিন্তু ইনক্ৰিমেন্ট আজিলৈকে হোৱা নাই প্ৰতি বছৰ জুলাই মাহতে ইনক্ৰিমেন্ট লাগু হ'ব লাগে কিন্তু আজি নৱেম্বৰ ইয়া শেষ হ'বলৈ হৈছে 10% আমাৰ বৃদ্ধি হোৱা নাই গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি বিনম্ৰ অনুৰোধ জনাইছো আমাৰ বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ যাতে আমাৰ দাবীখিনি অতি সোনকালে আপোনালোকে বিবেচনা কৰি কাৰ্যকৰী কৰি দিয়ে যেন